নমস্কাৰ বন্ধুসকল, এতিয়ালৈকে আপোনালোকে নেপালত যিটো ঘটনা ঘটিছে বানপানী সেইটো গমেই পাইছে। এতিয়া কথাটো হ'ল, আৰু যদি গমো পোৱা নাই আপোনালোকে এই ক্লিপটো চাই ল'ব। এতিয়া আমি আহিছোঁ ইয়াৰ কাৰণটো, মেইন কাৰণটো কি, একচুৱেলি কি কাৰণত বানপানীটো হ'ল। এতিয়া চাব, আপোনালোকে জানে নেপাল এখন পাহাৰীয়া ঠাই, গতিকে নেপালৰ বাউণ্ডেৰী লাগে তিব্বতৰ লগত, আৰু তিব্বতো এখন পাহাৰীয়া ঠাই। তিব্বত আৰু বেছি ঔষধ আছে যেনিবা। গতিকে তিব্বতৰ দাঁতিকাষৰীয়া এটা অঞ্চলত এটা ডাঙৰ পাহাৰৰ শিলৰ টুকুৰা বুলি কওঁতে আমি যেনেকুৱা শিলৰ টুকুৰা দেখিছোঁ সেইটোতকৈ বহুত বেছি ডাঙৰ, আৰু শিলৰ মানে পাহাৰ এটা ভাঙি পৰি গ'ল। পৰি যিটো নদী আহি আছিলে সেই নদীটো ব্লক কৰি ৰাখিলে। নদীত পৰি গ'ল, পৰি বহুত সময় নদীটো ব্লক হৈ থাকিল। এতিয়া কি হ'ল, ব্লক হৈ থাকোঁতে নদীৰ যিটো সুঁতি আছিলে, যিটো পানী আছিলে, সেইটো পানী বহুত সময় তাত জমা হৈ থাকিল। পানীটো তাৰ পৰা ওলাই আহিব পৰা নাছিলে, যিহেতু বাধা আছিলে। কিন্তু এনেকৈ থাকি যেতিয়া পানী ওপৰৰ পৰাতো পানী আহিয়ে আছে, সেই বাধাটো মানে এটা সময়ততো ভাঙি গ'ল, বুজি পাইছেনে? যেতিয়া বহুত বেছি ষ্ট'ৰেজ মানে কি হ'ল, প্ৰেছাৰটো বেছি হৈ গ'ল, তেতিয়া সেই বাধাটো যেতিয়া ভাঙি গ'ল, তেতিয়া এটা তীব্ৰ ফ'ৰ্চত মানে সেই পানীটো ওলাই আহিল। আৰু লগতে সেই পানীটোৰ লগতে কি আহিল, তাতে যিমান আপোনাৰ শিল, গছ বা যিবোৰ বস্তু তাত জমা হৈ আছিল, সেইবোৰো একেলগে একেটা ফ'ৰ্চতে ওলাই আহিল। আহোঁতে মানে বৃহৎ পৰিমাণৰ পানী যেতিয়া একেটা হিউজ ফ'ৰ্চত আহিলে, তেতিয়া এই বানৰ সৃষ্টি হৈছিলে। এতিয়া এই বানৰ ফলত আপোনালোকে নিউজত পায়ে আছে, হাজাৰ মানুহৰ এতিয়া সন্ধানহীন হৈ আছে। তেওঁলোক এতিয়া বেছিখিনি মানুহ সন্ধানহীন মানে কি, আৰু পানীয়ে উটুৱাই লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। এইটো আমাৰ অসমৰ যেনেকৈ যোৰহাট, আপোনাৰ শিৱসাগৰৰ এইখিনি অঞ্চলত হৈছিলে, অলপ প্ৰায় তেনেকুৱাই হৈছে, আপোনালোকে নিউজত পায়ে আছে। এই মানে আপোনাৰ বানপানীটো আহোঁতে বেছি সময় দিয়াই নাই। আমাৰ যেনেকৈ ইয়াতে কৈছিলে, যেনেকৈ টাইম দিয়া নাই, তেনেকৈ তাতো মানে হঠাৎ আহি গৈছে, বুজিছে? গতিকে মই একচুৱেলি কাৰণটো কি সেইটোৰ কাৰণে বনাইছিলোঁ। বহুতে কাৰণটো কি মানে অলপমান কৰি আছিলে। গতিকে কাৰণ এইটোৱে মানে একচুৱেলি, কাৰণ তাতে নদীটোত এটা বাধা পৰিছিলে, আৰু সেই বাধাটো